ফাইনেলি অপেক্ষাৰ অন্ত পৰিল। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। মই এতিয়া বৰ্তমান আছোঁ কিহত আছোঁ আপোনালোকে অলপ গেছ কৰক। মই আছোঁ এতিয়া বৰ্তমান ডিলাৰ, যিটো আপোনালোকক কোৱাই নাই। আজি সেই গাড়ীখন আজি ৰিচিভ কৰিবলৈ আহিলোঁ আৰু আপোনালোকক সকলো দেখুৱাম কি গাড়ী, গাড়ীখনৰ নাম কি, কালাৰ কি, সকলো দেখুৱাম। আপোনালোকে চাই থকাৰ ভিডিঅ' পাম আজি থাকা অৱশেষত পৰীক্ষা অন্ত কৰিল। এতিয়া গাড়ী চাবিখন দিব একদম। কিবা এটা কৈ দিয়া। ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে ন? নতুন গাড়ী আৰু ফাৰ্ষ্ট যাত্ৰা হৈছে, বহিছে ঠিক আছে বাৰু। सपने सच हो जाते हैं, हर दुआ काम आती है, विश्वास की डोर है ऐसी अपनों को खींच लाती है, ये बंधन तो ফাইনেলি এতিয়া আমি চকাত নিয়ম নহয় আৰু জ্বলাম আৰু দেখিলে ঠিনাৰৰ কামাল, কি ধৰণে ঠিনা দিলোঁ যে কি ধুনীয়া জ্বলিলে। লেকিন আপোনালোকে ভুল নকৰিব, যিহেতু বহুত ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে। যিহেতু আমি জ্বলাই থাকোঁতো, সেইটো কাৰণে আমি জানো। সেইটো কাৰণে আপোনালোকে ভুল নকৰিব, ঠিনা নাঢালিব আৰু পেট্ৰল নাঢালিব। দেখিছে পিঁয়াজ এতিয়া কাটিব আৰু আলু, মটন শুনি আছে আৰু আপোনালোকে অলপ দেখুৱাই দিছোঁ। মটন অলপ কালাৰ, মটন আৰু লগত থাকিব মাছ আৰু চিকেনৰ ফ্ৰাই আৰু দৈ ৰসগোল্লা, এইখিনি থাকিব। কিহৰ কাৰণে এৰেঞ্জমেণ্টটো হৈছে আপোনালোকে কৈ আছোঁ। এৰেঞ্জমেণ্টটো হৈছে যে গাড়ী লোৱা উপলক্ষে আৰু আপোনালোকৰ আশীৰ্বাদ 1.57K মোৰ ইউটিউবাৰ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। আপোনালোকৰ আশীৰ্বাদত 1.57K, সেইকাৰণে এই এৰেঞ্জমেণ্টটো কৰা হৈছে। আৰু মই এতিয়া বৰ্তমান আছোঁ অৰুণাচলত। আপোনালোকৰ ভিডিঅ'ত মই কৈ আছোঁ, মই অৰুণাচলত থকা লগত 1.5 বছৰমান হ'ল থকা। আৰু এইখিনি ঠাইতে মই আছোঁ, দেখিব পাৰিছে। মই বিল্ডিংটো বেলেগ জেগাত আছে, ৰুম মোৰ বেলেগ জেগাত আছে, কিন্তু মই এতিয়া বৰ্তমান আছোঁ বেলেগ জেগাত। আৰু এই গাড়ী লোৱা উপলক্ষে দেখিব পাৰিছে, এই গাড়ী আৰু 1.57K দেখিব পাৰিছে। গাড়ীখন কি ধুনীয়া। আৰু মোৰ হাততে এয়া চাবি। এতিয়া মই লগটোক আনলক কৰি দিলোঁ। এতিয়া অলপ আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখুৱাই দিওঁ। চ' এতিয়া ভিতৰৰ পৰিৱেশটো কি আছে দেখি পাৰিছে। মিটাৰ মিটাৰটো দেখুৱাই দিছোঁ। চাবিটো অলপ দি লওঁ। দেখি পাৰিছে কি ধুনীয়া মিটাৰখন। আৰু দেখি পাৰিছে কিমান কিলোমিটাৰ চলিছে। নতুন ব্ৰেইন কাৰ কিলোমিটাৰ চলা। আৰু এইটো আছে আপোনাৰ LED। আৰু বহুত কাম এতিয়া বাকী আছে, মেট লগোৱা নাই অৱশ্যে, মেট লগাব বাকী আছে। আৰু মোক চবতকৈ এটা বস্তু বহুত ভাল লাগিলে এই গাড়ীখনৰ AC। এই চাব পাৰিছে, এইটো AC আছে, এইটো AC। ইয়াৰ পৰা বতাহ আহিব। আৰু বেক চাইডৰ পৰা এইটো চক, বেক চাইডৰ পৰা আহিব। আৰু এইটো পাৰেও আছে, এইটো পাৰে মই দেখুৱাই দিছোঁ আপোনালোকক। এইটো চাইডে বেক চাইডৰ পৰা অলপ দেখুৱাই দিছোঁ। এয়া বেক চাইডৰ চক, এইফালে বহিব পাৰিব, এইফালেও বহিব পাৰিব। আৰু এইখন AC, ইয়াৰ পৰা আগফালৰ পৰা AC আহিব। আৰু ফুট চাইডৰ পৰা তলৰ পৰা বতাহটো আহিব, বেছি বতাহটো আহিব। তো মোক বহুত ভাল লাগিলে, এই বস্তুটো বহুত বেছি ভাল লাগিলে গাড়ীখনৰ। আৰু গাড়ীখনৰ বহুত আৰাম। আপোনালোকে
মই বহিছোঁ যে এতিয়া বহুত ভাল লাগিছে বহি। সেইটো এনেকৈ দবাবি, আকৌ দবাবি, এইটো দবাবি, লৈ হৈ গ'ল, হৈ যাব ন। মিঠা ৰসগোল্লাটো নেমুটো দিলে টেঙা এইবিলাকে পায়। এইজনে যিজন হয় যে মহিউল ভাই খালে কম খোৱালে বেছি, কিন্তু খাইছে তেখেতে পানী আর খালে রসগোল্লা দেখে 5টা দেখিছে। আমার মহিউল ভাই 5টা রসগোল্লা এইজনে ব্যক্তি হয়, খোৱা মানুহ এইজনে হয়। আৰু সব আজি আমাৰ ৰাতিৰ খোৱা শেষ হ'ল ইতিমধ্যে। আৰু মইনাই পুৰা খিজমত কৰি আছে, মইনা দেখিছে পুৰা খিজমত কৰি আছে। মানুহ খুৱাইছে, আমিও খালোঁ লগে ভাগে মিলি, হয় নাই? আৰু কৈ দিয়ে কিহৰ মন শান্তি কৰি খোৱালো আৰু কি ক'ম।